নমস্কাৰ সম্পৰ্কে কি খবৰ আশা কৰোঁ সকলো ভালে আছে মই ভালে আছোঁ সকলোৱে গম পোৱা আমি বৰ্তমান গহপুৰ হাজনৰ পৰা খোজকাঢ়ি মা কামাখ্যা মন্দিৰলৈ আমি পেডেল যাত্ৰা কৰি আছিলোঁ আৰু ফাইনেলি অৱশেষত আমি বৰ্তমান মানে মা কামাখ্যা মন্দিৰ ট্ৰেকিং কৰি আছোঁ আৰু বহুত মানুহ আৰু বহুত বেছি ভাল লাগি আছে এইফালে মনিন্দ্ৰ আছে এইফালে ছাবস্ক্ৰাইবাৰ ভিডিঅ' চাবলৈ সকলোকে লগ পাইছোঁ আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকক Oh guys, ইমান মানুহ যাম কিছু দেৰিলৈ আগত চাওক ওপৰতো আছে তলত দিছে নাই পুৰা যাম চাওক কেনেকুৱা লাগিছে মানুহ ভিৰ জীৱনত ফাৰ্ষ্ট টাইম মানুহ দেখিছোঁ যদি মোৰ নিকিতা দিন সোমাই আছে আৰু গাইছ ফাইনেলি 3 ঘণ্টা ট্ৰেকিং কৰিলোঁ মা কামাখ্যা মন্দিৰ তাত মানুহ ভিৰ আহিছে বোলে মানুহ চাওক আৰু গাইছ এইফালে মানুহ ভিৰ চাওক পুৰা মানুহ ভিৰ আৰু ফাইনেলি অৱশেষত আজি 6 দিন ধৰি খোজকাঢ়ি আজি অৱশেষত মা কামাখ্যা মন্দিৰ আৰু 3 ঘণ্টা ট্ৰেকিং কৰিলোঁ বাকী বহুত বেছি ভাল লাগিল আৰু ফাইনেলি মা কামাখ্যা মন্দিৰ চাওক কিমান ভিৰ সেখানে বহুত মানুহ কিমান বহুত বেছি ভাল লাগিছে আৰু গাইছ এইবিলাক আহি অকণ ৰখিছোঁ বাকী চব মানুহ ভিৰ চাবলৈ আৰু গাইছ ফাইনেলি আজি ভিডিঅ'টো ইমানে বাকী বহুত বেছি ভাল লাগিল কিয়নো আজি 6 দিন খোজকাঢ়ি আহি যিটো কষ্ট হৈ আছিল আজি আমাৰ কামাখ্যা মন্দিৰ ওচৰত পাই যিটো ফিল হৈছে সেইটো কষ্ট নিচিনা লগা নাই বাকী বহুত বেছি ভাল লাগিল